মিত্ৰজোঁটৰ সমন্বয় খুব ভাল হৈছে। বিজেপি কৰ্মী, গণশক্তি কৰ্মী, আমাৰ এজিপি কৰ্মী সকলোৱে একদম উৎসাহেৰে এই ৰণত অৱতীৰ্ণ হৈছে আৰু সেইকাৰণে ৰাইজৰ সঁহাৰিও আমি খুব ভাল ধৰণে পাইছোঁ। আৰু মোদী ডাঙৰীয়াৰ যি 10 বছৰ কৰ্মৰাজি, ইয়াৰ পিছত আৰু সঁহাৰি নোপোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। চাওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো হিচাপটো দি আছে। মইতো নিজৰ জেগাতে কেম্পেইন কৰি আছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিচাপটোতে ময়ো একমত হৈ আছোঁ। বিৰোধী দলে আপোনাক নিমাতি কইনা আখ্যা দিছে, সেই সন্দৰ্ভত আপুনি বিশেষ ক'বলগীয়া নাই। কোনোবাই কৈ ভাল পায়, কোনোবাই কৰি ভাল পায়, আকৌ মানুহে বেছিকৈ কয় কথা কম ক'ব লাগে, কাম বেছিকৈ কৰিব লাগে। এতিয়া কাৰ কোনফালে যাব? গতিকে চবৰে এটা ষ্ট্ৰেটেজি থাকে, ষ্ট্ৰেটেজি অনুযায়ী কামখিনি কৰা হয়। আৰু আমি ৰাষ্ট্ৰীয় দলৰ আমি সদস্য। এই টায়াৰ চায়াৰ য'তে ত'তে জ্বলাই দিব নোৱাৰিম, হাত জাপ মাৰি পিনে মই ভাষণো দিব নোৱাৰিম। গতিকে আমাৰ পলিচিবিলাক লওঁতে কিছুমান আমাৰ প্লেটফৰ্ম পোৱা যায়, সেই প্লেটফৰ্মবিলাকতে আমি কথাবিলাক আমি ক'ব লাগে। আৰু তেতিয়া পলিচিৰ ওপৰত সেইবিলাক কেতিয়াবা ৰিফ্লেক্ট হয়, কেতিয়াবা নহয়। ৰিফ্লেক্ট নহ'লেও মই সেই কথাখিনি মই যেনেধৰণে আহিব আঁচনিখন, মই তাক পূৰ্ণ সমৰ্থন কৰিব লাগিব। গতিকে কোনোবাই জেক মাৰিলেই জেকত যাব ব্যৱস্থাটো নাই। আৰু আপোনালোকে নিজেও দেখিছে কথা কোৱা মানুহবিলাক কি অৱস্থা হৈছে। মানুহে কয় নহয় যে পাখি গজিলে অলপমান দিগদাৰ হয়, তো পাখি নগজাই ভাল। আৱশ্যক আহিব, তেতিয়া য'ত আৱশ্যক হ'ব কম। আজিৰ দিনটোত কিছুমান মানুহে সেইটো কোৱাৰ সুবিধাটো পায়। বিৰোধী দলে যিকোনো ধৰণে তেওঁলোকে শাসকীয় পক্ষক তেওঁলোকে বিতৰ্ক আনিব পাৰে। তো ৰুলিং পাৰ্টিত থাকিলে কিছুমান দিগদাৰ হয়। মই এতিয়া গোটেই বিৰোধীবিলাকৰ কেণ্ডিডেটবিলাকৰ নামেই নাজানো। মই সেইকাৰণে কাৰো নামো লোৱা নাই। মই নীতিগতভাৱে কৈছোঁ যে বিৰোধী গণবিচ্ছিন্ন আৰু তেওঁলোকৰ কেডাৰবিলাকৰ মানুহৰ মাজত নাই। গতিকে তেওঁলোকৰ অনুভৱবিলাক একেবাৰে কম। আৰু সেইকাৰণে আমি যিখিনি কাম কৰিছোঁ, সেই কামখিনিক তেওঁলোকে হিতাধিকাৰী আখ্যা দিছে। গতিকে ৰাইজে আৰু গণবিচ্ছিন্ন কৰি দিছে। ৰাইজক এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকক ঘৰ বাকী থকাখিনিক লাগে, ৰেচন কাৰ্ড বাকী থকাখিনিক লাগে, অৰুণোদয় বাকী থকাখিনিক লাগে, বাকী থকা বেংক লিংকেজ নোপোৱাসকলক বেংক লিংকেজটো লাগে। তো এইখিনি মানুহক লাগে। আজি স্বাধীন দেশৰ নাগৰিক হিচাপে অন্ততঃ তেওঁলোকে মন কৰিলে কিবা এটা কৰিবলৈ আৰ্থিক দিশটো কেতিয়াও তেওঁলোকৰ অসুবিধা হ'ব নালাগে। তো স্বাধীনতাৰ ৭৫ বছৰ হ'ল, এতিয়া লাহে লাহে তেনেকুৱা কামবিলাক আৰম্ভ হৈছে। আমিতো যিমান পাৰিম সিমান গ'ল দিবলৈ চেষ্টা কৰিম। তো এতিয়া ক'ব নোৱাৰোঁ কিমান গ'ল আহে। মাজত যদি আকৌ বেছি ভাগৰুৱা হৈ যায় বিৰোধীবিলাক, তেতিয়া আৰু বেছি গ'ল হৈ যাব। गोजोनथाव खौरां, नोंथाङा कटन आरो इरि जि गाननो मोजां मोनोना? नोंथांमोननि थाखाय लानानै फैदों चिरां जिल्लानि सापागुरियाव थानाय आगर दाग्रा आफादा 1 एप्रिलनिफ्राय 30 एप्रिलसिम बैसागुनि 20% 50% डिसकाउन्टनि अफार। आगर स्ट'राव हौवाफोरनि थाखाय कटन आरो इरि जिफोरखौ मोननो हायो, जेरै जेन्स शार्ट, शर्ट कुर्ता, लं कुर्ता, वेस्टकट, गामसा स्टल, मफलार, आर'नाइ। आरो हिन्जावफोरनि थाखायबो कटन आरो इरि जिफोरखौबो मोननो हायो, जेरै लेडिस कुर्ता, लेडिस टप, लेडिस पेन्ट, दखना, साद्रि, इरि स्टल आरो इरि सलफोरनि गानग्रा जोमग्राफोरनि जिखौ मोननो हायो। कटन आरो इरि जिफोरखौ गानग्रा एबा बायग्राफोरनि थाखाय आगर स्ट'रा मोजां सुबिदाबो खालामदों, जेरै अनलाइननि गेजेरजों वाट्सएप नाम्बार, फेसबुक आरो इन्स्टाग्रामनि गेजेरजों बायनो हागोन आरो सोरबाफोर हलसेल बायग्रा दंबा हलसेलबो बायनो हानायनि सुबिदा दं। बेजों लोगोसेनो मोनसे गोजोनथाव खौरांबाव, आगर दाग्रा आफादाव सोरबाफोर जि दानो गोसो गुदुं आइजो सुबुं दंब्ला जि दाफिननो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय 8822063339 9678923836 आरो 9613 224401 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।